নমস্কাৰ, মোৰ নাম নিৰন্ত গোহাঁই। মই এইখন নতুন নগাঁও গাঁৱৰ বাসিন্দা। 2000 চনৰ পৰা সংৰক্ষণ প্ৰক্ৰিয়া আৰম্ভ কৰিলোঁ আৰু সংৰক্ষণৰ প্ৰক্ৰিয়া হিচাপে এই মাগুৰী-মতাপুং বিলতে মই মোৰ গাঁৱৰে দুজনমান লগত সতীৰ্থক সহযোগী হিচাপে লৈ ইয়াতে ইক' টুৰিজিম উদ্যোগটো প্ৰথম আৰম্ভণি কৰিছিলোঁ। আমাৰ ইয়াৰে সভ্যতা, সংস্কৃতি আৰু প্ৰকৃতি এইখিনি উপাদানক লৈ আমি ইয়াতে এই ইক' টুৰিজিম আৰম্ভ কৰিছিলোঁ। ইয়াত পৰ্যটক আহি ইয়াত মাগুৰী-মতাপুং বিলৰ চৰাইবিলাক চাব পাৰে। বিশেষভাৱে মাগুৰী বিলৰ চৰাইখিনি ইয়াত মূল পৰ্যটনৰ আকৰ্ষণৰ কেন্দ্ৰ আৰু ইয়াৰ লগতে আমাৰ গাঁৱত থকা যিবিলাক সভ্যতা, সংস্কৃতি, কৃষ্টি এইবিলাক আমি পৰ্যটকক দেখাওঁ। ইয়াত মাগুৰী বিলত দুই ধৰণৰ সাধাৰণতে চৰাই থাকে। ইয়াতে এইখিনি হ'ল গ্ৰাছলেণ্ড বাৰ্ডছ আৰু এইখিনি হ'ল ৱাটাৰ বডি বাৰ্ডছ। মাগুৰী-মতাপুং বিলত কেৱল চৰাই নহয়, ইয়াতে বন্যপ্ৰাণী যথেষ্ট আছে। যিহেতু মাগুৰী-মতাপুং বিলখন ডিব্ৰু-চৈখোৱা বায়ুস্ফীৰ ৰিজাৰ্ভৰ অন্তৰ্গত, গতিকে ইয়াতে আমি বনৰীয়া মহ, ইয়াতে আমি লেপাৰ্ড, ইয়াতে বাৰ্কিং ডিয়েৰ ইত্যাদিবিলাক ইয়াতে যথেষ্ট পৰিমাণে আছে। সোণোৱাল ডাঙৰীয়া মুখ্যমন্ত্ৰী হৈ থকা টাইমত আৰু সেই সময়ত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া টুৰিজিম মিনিষ্টাৰ আছিলে। তেওঁলোকৰ সহায়ত আমি এটা ইক' টুৰিজিম ফেষ্টিভেল ইয়াতে পাতিবলৈ সক্ষম হৈছিলোঁ, যিটো আমাৰ টুৰিজিমটো আকৌ এটা গতি দিবলৈ সক্ষম হৈছিলে। ইয়াতে কেইবাটাও ইক' কেম্প ইয়াতে গঢ় লৈ উঠিছে, ইয়াতে হোমষ্টে কেইবাটাও গঢ় লৈ উঠিছে, ইয়াতে বহুত টুৰিষ্ট গাইড এতিয়ালৈ ট্ৰেইন হৈ উঠিছে। মুঠৰ ওপৰত ইক' টুৰিজিম বুলি ক'লে এতিয়া অসমৰ অন্যতম গাঁও এই মাগুৰী-মতাপুং বিলৰ কিনাৰ এই নতুন নগাঁও গাঁওখন পৰিচিত হৈ উঠিছে। আমি যাযাবৰ যাত্ৰী ট্ৰেভেল এডভেঞ্চাৰ এণ্ড চাফাৰী বুলি এটা টুৰ অপাৰেটৰ ইয়াতে ৰান কৰি আছোঁ। মই মঞ্জুৰ ৰহমান আৰু মোৰ পাৰ্টনাৰ বৰুণ গগৈ, আমি দুয়োটাই আছাম টুৰিজমৰ লাইচেঞ্চ গাইড হয়। আমি তিনিচুকীয়া ডিষ্ট্ৰিক্টটো ধৰি কিনে আমি গাইডিং কৰি আছোঁ। নমস্কাৰ, মোৰ নাম বৰুণ গগৈ। মই ইয়াৰে ৰঙাগৰা চাহ বাগিচাৰ নিবাসী। মই ইয়াতে 2017 পৰা পৰ্যটনৰ লগত জড়িত হৈ আছোঁ। 2021 চনত মই পৰ্যটনৰ টুৰিষ্ট গাইডৰ ট্ৰেইনিং প্ৰগ্ৰেম ইয়াতে লওঁ আৰু 2024 চনত অসমৰ বেষ্ট টুৰিষ্ট গাইড এৱাৰ্ড পাবলৈ মই সক্ষম হৈছোঁ। মই ইয়াতে বিশেষকৈ নদী পৰ্যটন, বন্যপ্ৰাণী পৰ্যটন আৰু চাহ পৰ্যটনৰ লগত ওতঃপ্ৰোতভাৱে জড়িত হৈ আছোঁ। 2018 চনত আমি আমাৰ আলহী এইটো ডিব্ৰু-চৈখোৱা হোমষ্টে এইটো স্থাপন কৰা হৈছিলে। এইটো আছিলে অসম চৰকাৰৰ এটা অভিলাষী আঁচনি। সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া মুখ্যমন্ত্ৰী হৈ আছিলে আৰু সেই সময়ত হিমন্ত বিশ্ব ডাঙৰীয়া পৰ্যটন মন্ত্ৰী হৈ আছিলে। মুখ্যমন্ত্ৰী ডাঙৰীয়া এটা খুব অভিলাষী আঁচনি লৈছিলে আৰু তাৰে এইটো হোমষ্টে প্ৰজেক্ট। নমস্কাৰ, মোৰ নাম ভিতালী ফুকন। কৃষ্ণদৰী হোমষ্টেত অনুষ্ঠিত হৈ থকা টুৰিষ্ট গাইড ট্ৰেইনিং প্ৰগ্ৰেমত অংশগ্ৰহণ লৈ মোৰ খুবেই ভাল লাগিছে। তাত বৰুণ গগৈ ছাৰৰ পৰা পৰ্যটনৰ বিভিন্ন দিশসমূহৰ বিষয়ে বহুতো নজনা কথা জানিবলৈ আমি পালোঁ আৰু এই চেগতে ছাৰক আমি বহুত ধন্যবাদ জনাইছোঁ। আমি যেতিয়া ইয়াতে ইক' টুৰিজিম আৰম্ভ কৰিছিলোঁ এই মাগুৰী-মতাপুং বিলৰ পৰাই, আৰু সেই সময়ত আমাৰ এই গাঁওখন, মোৰ গাঁওখন মাগুৰী বিলৰ গাতে লাগি থকা এখন অন্যতম প্ৰধান গাঁও আৰু এই গাঁওখন সেই সময়ত আছিল ভাৰতবৰ্ষৰ ভিতৰতে আটাইতকৈ বেছি কাঠচুৰ গাঁও হিচাপে পৰিচিত এখন গাঁও। ডিব্ৰু-চৈখোৱাৰ পৰা তাতে কাঠ কাটি অনা হৈছিল আৰু আমি এটা পৰিৱৰ্তন বিচাৰিলোঁ আৰু যিবিলাক নাৱেৰে কাঠ কাটিবলৈ যায় সেই নাওবিলাকতে পৰ্যটক উঠাই এই মাগুৰী-মতাপুং বিলত পৰ্যটকক ইয়াৰে পক্ষী দেখাবলৈ আৰম্ভ কৰিলোঁ আৰু ক্ৰমান্বয়ে মানুহবিলাকে কাঠ কটাৰ সলনি পৰ্যটনৰ লগত জড়িত হৈ অধিক টকা ঘটিব পাৰিলে আৰু তেনেকৈ মানুহবিলাকে এতিয়া প্ৰায় অধিকাংশ লোকে পৰ্যটনৰ লগত জড়িত হৈ পৰিছে আৰু 100% লোকে ডিব্ৰু-চৈখোৱাত অৰণ্য ধ্বংস কৰাৰ পৰা আঁতৰি থাকিছে।